গুড মৰ্নিং সকলোকে মোৰ ডেইলি ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৰাসলৈ সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমি ৰাসৰ কাৰণে নামঘৰলৈ আহি আছোঁ, চাকি জ্বলাম বুলি, সেৱা এটা লওঁ বুলি লৈ নামঘৰত চাকিগছ জ্বলাই হোৱাৰ পাছত আমি সকলোৱে পতাকা উত্তোলনৰ বাবে ৰৈ আছোঁ। আমি এতিয়া ইয়াত পতাকা উত্তোলন কৰিব, তাকে ৰৈ আছিলোঁ। ভাগৱত ঘূৰাবলৈ গাঁৱৰ ফালে লৈ গ'ল। আমি সকলোৱে এতিয়া এয়া চাহ বনোৱাৰ ব্যৱস্থাত লাগি আছোঁ। ইফালে খুৰীয়ে নাচৰ মুদ্ৰাত দি আছিল, শ্ৰীকৃষ্ণ নাচৰ মুদ্ৰাত। এইফালে আহি ভাগৱত ঘূৰাই হোৱাৰ পিছতে প্ৰথমত লাগি গ'ল। মই গোপীৰ ৰূপত ওলাই মেলি আহি ইয়াৰ মেকআপ কৰা ঘৰত আহি পালোঁ। মই ওলাই থকা সময়ত ভিডিঅ' কৰা নহ'ল, কাৰণ ঘৰত আলহী বহুত আছিল, সেইকাৰণে ততাপিয়াকৈ ওলাই আহিবলগীয়া হ'ল। এয়া সকলোবোৰে মেকআপ কৰি ওলাই কৰি এয়া সকলো ইয়াত আহি ৰখি আছে। মোৰ অহা অলপ পলম হৈ গ'ল। এয়া দৈৱকী নিজৰ ভনীয়েক কংসই